কেৱল দুটা মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে এই সকল যুৱক মোৰ পিছফালে থকা এই সকল যুৱকৰ ভাগ্য নিৰূপণ হ'ব, এই সকল যুৱক স্বাৱলম্বী হ'ব, এই সকল যুৱকে নিজৰ ভৰিত থিয় হ'ব, তেওঁলোকে কৰ্ম সংস্থাপন পাব। কেনেকৈ পাব ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব। টেক ইনফো নামৰ এটা ইনষ্টিটিউট মোবাইল ৰিপেয়াৰিং চেণ্টাৰ এটা মুকলি কৰা হৈছে বঙাইগাঁৱত। আৰু এই বঙাইগাঁৱত ইয়াৰ পূৰ্বেও কেইবাজনো যুৱক যুৱতী আচলতে ইয়াত আহি তেওঁলোকে মোবাইল ৰিপেয়াৰিঙৰ যাৱতীয় কাম কাজ, যদি সেয়া গ্লাছ কাটিঙে হওক, সেয়া হাৰ্ডৱেৰ হওক, সফটৱেৰ হওক, সামগ্ৰিক কাম কাজ শিকি ইয়াৰ পৰা তেওঁলোকে নিজৰ ভৰিত থিয় হৈছে তাৰ উদাহৰণ আছে। বঙাইগাঁৱলৈ আপোনালোকে আহিব পাৰে, স্ক্ৰীনত কেইবাটাও নম্বৰ আছে, এই নম্বৰসমূহত যোগাযোগ কৰি আপোনালোকে বঙাইগাঁৱৰ এই যি টেক ইনফো নামৰ যি মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট অৰ্থাৎ প্ৰতিষ্ঠান আছে, শিক্ষা অনুষ্ঠান আছে, তালৈ আপোনালোকে আহি কেৱল 2 মাহৰ ভিতৰতে নিজে স্বাৱলম্বিতাৰ বাট দেখিব পাৰিব, নিজে ইনকাম কৰিব পাৰিব, নিজৰ ভৰিত থিয় হ'ব পাৰিব, এখন দোকান মুকলি কৰিব পাৰিব, যি দোকানত আপোনালোকে নিশ্চিতভাৱে মোবাইল ৰিপেয়াৰিঙৰ যাৱতীয় কাম কাজ কৰি আপোনালোকে কিন্তু উপাৰ্জন কৰি খাব পাৰিব। ছাত্ৰসকল আছে, শিক্ষাৰ্থীসকল আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। মই যদি বেয়া নাপাওঁ মই অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। কি নাম আছিল আপোনাৰ? মোৰ নাম মহিবুল আলী শেখ। ক'ৰ পৰা আহিছে আপুনি? মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা গোসাইগাঁও চাইটৰ পৰা আহিছোঁ। আচ্ছা, আপুনি কিমান দিন হ'ল ইয়াত আহা? প্ৰায় 1 মাহ, আজি 1 মাহ 2 দিন হৈছে। তাতে 2 মাহত সম্পূৰ্ণ হ'বনে? হ'ব। আচ্ছা, তুমি এই কামটো শিকি কি কৰিবা? এইটো মই ভাবিছোঁ এটা মই মোবাইল ষ্ট'ৰ খুলিম। মোবাইল ষ্ট'ৰ খুলি তাত ৰিপেয়াৰিং কাম। এই মোবাইল ৰিপেয়াৰিং কৰি ভালদৰে চলা যাব না? চলা যাব। অনায়াসে 50-60 হাজাৰ মাহত ইনকাম হ'ব। কমচে কম 50-60 হাজাৰ নহ'লেও 30-40 হাজাৰ টকা থাকিব। 30-40 হাজাৰ হ'ব। এয়া এজন ছাত্ৰৰ মই ভাষ্য আপোনালোকক শুনাইছোঁ। কেইবাজনো ছাত্ৰ আছে, হয়তো সকলোৰে পৰা সম্ভৱ নহয়, আৰু 2-এজনৰ পৰা মই সুধিবলৈ চেষ্টা কৰিম। শিক্ষকসকল আছে, আৰু এজন আছে, আপোনাৰ কাষলৈ আহিব খুজিছোঁ। কি নাম আছিল আপোনাৰ? মোৰ নাম ৰুহুল আমিন। ক'ৰ পৰা? ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। ধুবুৰীৰ পৰা আহিছে বঙাইগাঁও। চিন্তা কৰক, কাৰণ তেওঁলোকৰ কৰ্মস্পৃহা আছে, তেওঁলোকে যি জীৱিকা নিৰ্বাহ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আচলতে যি টকাৰ প্ৰয়োজন, সেই টকা ঘটিব পাৰিব কেৱল 2 মাহ এই হাতৰ বিদ্যাটো যদি আপোনালোকে শিকি ৰাখে। ধুবুৰীৰ পৰা কিমান দিন হ'ল অহা? মই প্ৰায় 2 মাহ, 1 মাহ 2 দিন হ'লে মই আহিছোঁ। 2 মাহত কমপ্লিট হ'ব? 2 মাহত কমপ্লিট হ'ব, 100% মই আশা ৰাখোঁ কি 2 মাহত কমপ্লিট হ'ব আমাৰ। আৰু মানে এটা কথা কি, আমাৰ এটা অসমীয়াতে এটা কথা কৈছে, হাতৰ কাম শিকিলে ভাতৰ অভাৱ নাই। হয়। এই মোবাইল ছাৰ্ভিচ চেণ্টাৰৰ কিছুমান মানুহে কাম কৰি কেনে, এইটো আপুনি যদি এটা জংঘলৰ কাষতো যদি আপুনি দোকান দিয়ে, তথাপি মানে আপোনাৰ মানে তাত মানুহ যাব, কিয়নো জংঘলত যিবিলাক মানুহ, তাতে যিবিলাক মানুহ আছে সিহঁতে মোবাইল আছে, চবেই মোবাইল ইউজ কৰে। এটা কি সাধাৰণ ঘৰতে এটা ফেমিলিতে মিনিমাম 3-4টাকৈ মোবাইল ইউজ কৰে। মোবাইল মানে মোবাইলৰ যুগ বুলি ক'ব পাৰি। মোবাইলৰ যুগ, টেকনিচিয়ান যুগ। এইটো ক'ব বিচাৰিছোঁ মানে যে আমি যদি ইয়াৰ পৰা যদি ভাল এটা শিকি মই ভাল এটা দোকান দিব পাৰোঁ, দোকান দি কিনে মোৰ ভাল এটা দোকান দিলে মিনিমাম এইটো মোবাইল ৰিপেয়াৰিঙৰ কামত এনে মানে ইনকাম মাহত কিবা মানে ইমান ভাল মানে পৰিয়াল চলা যাব। মানে কিছুমান মানে মাহত 2 লাখ 3 লাখ টকা কামাব পাৰে। হয়, সঁচা কথা, ধন্যবাদ জনাইছোঁ। সঁচা কথা ক'ব লাগিব, হাতৰ বিদ্যা যদি জনা থাকে ভাতৰ অভাৱ নহয় বুলি কৈছে ইতিমধ্যে এই ছাত্ৰগৰাকীক ধন্যবাদ জনাইছোঁ। বহিব পাৰে। এটা কথা আপোনালোকক ক'ব লাগিব যে নিবনুৱা সমস্যা অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে। শিক্ষিত আছে, BA পাছ MA পাছ আছে, কৰ্ম সংস্থাপন বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপোনালোক স্ক্ৰীনত নম্বৰ আছে, যোগাযোগ কৰক আৰু বঙাইগাঁৱলৈ আহক। কেৱল 2 মাহত আপোনালোকে খুব কম খৰচত নিজৰ জীৱনটো কিন্তু ছেটেল কৰিব পাৰিব। গতিকে ভিডিঅ'টো যিমান সম্ভৱ শ্বেয়াৰ কৰক, যিমান সম্ভৱ